নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালেই আছে, ময়ো আছোঁ বাৰু। আজি ভিডিঅ'টো অকণমান ষ্টাইল কৰি কৰিছোঁ, কেনেকুৱা লাগিছে মোক জনাব। মুখখন হৈছে কিবা কিবি ঘেৰ দাগ আৰু ভাবিছোঁ চাগে আৰু আজি কি হ'ল জানো। কম দামী কুৰ্তা, কম দামী কাণফুলি মিছ'ৰ পৰা লোৱা ন। ছোৱালী কিন্তু কম দামী নহয়, ব্ৰেণ্ডেডহে পিন্ধে। মই পিন্ধি থাকোঁ আৰু মই বেছি লওঁ কম দামী, অৰ্ডাৰ গম নোপোৱাকৈ অৰ্ডাৰ দি থাকোঁ, আহি যায়, দুদিনমান পিন্ধোঁ, তাৰপিছত আৰু ঘৰত পিন্ধা হৈ যায় আৰু হয়নে নহয় কথাটো। তাই আৰু বাপেকে আনি দিয়ে দামী দামী, বহুত দামী নহয় আৰু যিটো সেই স্মাৰ্ট বজাৰত নাযায়, বিগ বজাৰতো ভাল কাপোৰ নাযায়। আগতে মৰিগাঁৱত মঞ্জু ফেশ্বন আছিল, মঞ্জু ফেশ্বনৰ পৰা পুৰা কাপোৰ কিনে। কুৰ্তা চুৰ্তা কিনিবলৈ কিন্তু বৰ দিগদাৰ, এইবিলাক কিনিবলৈ ভাল। তাৰপিছত এতিয়া আৰু সেয়াৰ পৰাই লয়। মিষ্টাৰো আহি গ'ল, এফালে যাম মানে। কি আমনি কৰিছে নেকি? কি কৈছে সি? হা? এনেই কিবা কোনে আম দিলে? কি আমে? লৈ যাম নেকি? নালাগে দে, এইগিলা নিনিওঁ মই। নিনিওঁ, দুটামান দিয়া নহ'লে। এইটো টেবুল আছে, তুমি লৈ আহিব পাৰা। পাপাই কিবা আনে এইটো ভাত কেৰেলাটোৰ ভিতৰত। মিছ'ৰ কাণফুলি কেনেকুৱা লাগিছে? মানে মোৰ সোণৰ বস্তু পিন্ধিবলৈ একেবাৰে ভয় লগা হৈছে। এতিয়া মই মংগলসূত্ৰ অলপ খুলি থৈছোঁ, কিনা কাণফুলি পিন্ধি, চেন পিন্ধিছোঁ, কাণফুলি পিন্ধিছোঁ, আংঠিটো বাৰু পিন্ধিছোঁ, কিন্তু কাণফুলি চানফুলিবিলাক পিন্ধিবলৈ কিবা অকণমান যোৱা বছৰৰ কথা মনত পৰিলে মানে একদম কিবা হৈ যাওঁ, কাণফুলি হেৰাই। আৰু এইফালে যাম, ক'ত যাম দেখুৱা। বাবুক স্কুলত পঠাইছোঁ, সি ভিডিঅ'টো দেখিলে গম পাব, কিন্তু তাইক স্কুলত পঠোৱা নাই, লৈ যাম। এতিয়া নকৰোঁ নহয়, কালি দিম ভিডিঅ'টো, তেতিয়া হেৰি হ'ব আৰু। আম লৈছে বাপেকৰ কাৰণে দিছে, শহুৰেকৰ কাৰণে। বেলেগ ৰঙা আম, মই ভিডিঅ'ত দেখাই দিওঁ, চব ভালনে বেয়া খাবলৈ বা চোন কেনেকৈ ৰঙা আম। মই এইটো আম বৰ দেখিবলৈ বৰ ভাল পাওঁ, খাই ভাল নাপালোঁ। ফ্ৰিজত থৈ দিয়া। পাহিহঁতৰ ছোৱালী ৰঙা পৰা। 2টা বজাত বৰষুণ আহিব বোলে, এতিয়া বৰষুণ নাই। ধুনীয়াকৈ তাক এটা কণী সিজাই দিবা দে, অলপ দেৰিকৈ। গাখীৰো আছে, গাখীৰ গৰম একদম হৈছোঁ। ব'লা তোমাৰ দেৰি হ'ব। আহি আছোঁ, লগ পাম পিছত আৰু গৈ আছোঁ। সেই ফেনখন অফ কৰোঁ। চৰাই ফেন লগাই থৈ দিওঁ, দেখিছে আপোনালোকে। যাৰ আছে এনেকুৱা চৰাই গম পাব চবে, ফেন লগাই থ'ব লাগে। বাই বাই, চুম কৃষ্ণ গোপালক। পাঁচনাঘাটৰ পৰা এখন গাড়ীত ইমান ধুনীয়া পৰিৱেশ। গৈ আছোঁ মই, শুনাম পাপাই নিব আহিছে, তাৰপিছত থ'ব আহিছিল তেখেতে। বাবুক স্কুলত থৈ আহিছে, ধুনীয়া বাহিৰত ধুনীয়া হৈ আছে। আজি কিন্তু বতৰটো ভাল দেই, এইবাৰ গৰমটো বেছি পৰাই নাই। একদিন যদি গৰম দিয়ে, একদিন ঠাণ্ডা কৰে, ডাৱৰীয়া কৰে, নাই বঢ়িয়া হৈছে। আৰু কালিতো এইপিনে বহুত বৰষুণ বোলে, পৰহি যোৰাবাটত, এতিয়া যোৰাবাটে আহি কামত লাগি গৈছোঁ, ক্ষীৰ বনাব আছোঁ। সেই ভিডিঅ'টো বহুত আহিছোঁ, সেইকাৰণে আইতাহঁতক দেখাই দিয়া যায়।
ওচৰতে এইফালে যেন মনৰ ভাল ফল হয় প্ৰভু আজি তই যেন ভাল ফল পা প্ৰথম চেক লাগি নেকি গুচি দি তখন গুচি দি চাইড কৰি দি প্ৰথমৰ মূৰাটো চাইড কৰি দাগ লাগব নহ'লে কলপাত হয় এতিয়া থাকিব নালাগিছে কলপাততে প্লেটতে দিম ৰ বাবা প্লান দিছোঁ নে তোকে আমাক পাহৰিলোঁ দিলোঁ নে নাই গোটেই খালি মানে নাভে ভাঙি নাখাবি কেনেকৈ কাঠ ধুনুক অলপ অলপ দি অলপ অলপ দুটাৰ পৰাই ধুনুক দি নাই দে পাছত খাবি খাই আছো সেইদিনাখন বেগ আনিছিলে যে ভিডিঅ' কৰিছিলে মায়ে গমেই পালে কিন্তু এইটো একেবাৰে বাবুৰ খা একো নহয় দিয়ক অকণ নকৰে দে আজি খাব বেছি